হেল্ল' ফ্ৰেণ্ডছ, হাই, গুড মৰ্ণিং। এতিয়া আপোনাৰ 9:30 হ'ল। এতিয়া আমি একচুৱেলি বন্ধ বুলি ক'তো যোৱা নাই। মাইনাৰ যদি স্কুল বন্ধ দিছে, গৰম বন্ধ, ক'তো যোৱা নাই। তাকে আজি অলপমান ফুৰি আহোঁগৈ গাঁৱৰ পৰা। মাইনাই বোলে নাযায়, মাইনা বোলে ঘৰতে থাকিব হয়নে? তোৰ ঘৰত তুমি কি কৰিবা? মই ঘৰত থাকিম, মই টিভি চাই থাকিম ঘৰত। মোক কিতাপ পঢ়িব দিয়া নাই। তুমি ক'তো ফুৰিব নোযোৱা? নাযাওঁ। কিয়? এনে গৰম বন্ধ চব ফুৰিব আহিব লাগে, অলপমান গাঁৱে চাৱে যাব লাগে। মই নাযাওঁ। নোযোৱা? মোৰ স্কিনটো পুৰে এনে ঘামচি গৈছে। পাউডাৰ লগাবা তুমি, পাউডাৰ লগাবা। না তেনেহ'লে আমি এতিয়া যাওঁ, ওলাওঁ। এই বস্তুবিলাক পেকিং কৰিছোঁ, এইটো বেগ। এতিয়া আমি যাব ওলাইছোঁ, এইটো বেগ। এইফালে বস্তু পেকিং কৰা হৈছে। এতিয়া আমি লাহেকৈ ওলাওঁ, ব'লক। ভিডিঅ'টো মই চাই থাকিব স্কিপ নকৰা কৰি। দাদা মোবাইলটো পৰি দেৰি গৈছে কৰি থাকিম, এতিয়া। ভিডিঅ'টো চাই থাকিব। ব'লক আৰম্ভ কৰোঁ। এক ছেকেণ্ড ৰ'ব।
স্প্ৰেড খাওঁ। ইমান গৰম দিছে ন, খালেও একচুৱেলি পানীৰ পিয়া নপলায়, উপায় নাই। ৰাস্তাতে গাড়ীবিলাক অহা যোৱা কৰি আছে। কিমান গৰম দেখিছে ৰাস্তাটো, দেখিলে গম পায়। আমি গছৰ তলত বহি আছোঁ, মানে গাড়ীৰ ওপৰত বহি আছোঁ স্প্ৰাইট খাই খাই। গাটো মানে পুৰা ভিজি গৈছে, কাপোৰ অৱস্থা নাই আৰু কিমান দূৰ আছে ভাবি আছোঁ। গৈ আছোঁ লাহে লাহে, স্প্ৰাইটটো শেষ গ'লে গৈ থাকিম। আপোনাৰ ভিডিঅ'টো চাই থাকিব। হ'ব না? অলপ কুঁহিয়াৰ ৰস খাওঁ, যিহেতু গৰম লাগিছে বহুত। ভিডিঅ'টো চাই থাকিব। অলপমান কুঁহিয়াৰ ৰস খাই লওঁ, কুঁহিয়াৰ ৰস খাই লওঁ, যিহেতু গৰম পৰিছে। এইবাৰ কোনফালে আছে? আমি এনেকৈ গৈ আছোঁ লাহে ধীৰে। চব 2 কিলোমিটাৰমান আছে, গৈ আছোঁ। যিহেতু মোৰ হেলমেটৰ এইটো নাই বৰ্তমান, এতিয়া চাগে ল'ম নেক্সট মান্থ মানে। ফাইনেলি আহি পালোঁ ঘৰ জাষ্ট, ইমান গৰম। চ' ভিডিঅ'টো এইখিনি আছে, থেংক ইউ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ অৱশ্যই কৰিব।